ৰাম ৰাম এইখন পৃথিৱীত কোনজন মানুহ আছে যে ধনী হ'ব নিবিচাৰে। সকলো মানুহে ধনী হ'বলৈ বিচাৰে। গতিকে বন্ধু বান্ধৱীসকল, এইবাৰ লক্ষী পূৰ্ণিমাৰ ভিতৰত দুটা ৰাখিল কপাল ফুলিব। আৰু আপোনালোকে কি দুটা কাম কৰিলে কপাল নিজে ফুলাই ল'ব পাৰিব জানো আহক। সঁচা কথা ক'বলৈ গ'লে বন্ধু বান্ধৱীসকল, দুটা ৰাখি তিনিটা ৰাখি বুলি কথা নাই। সকলোবোৰ ৰাখিয়েই নিজৰ ভাল দিন নিজৰ স্বভাৱত ঘূৰাই ল'ব পাৰিব। পোনপ্ৰথমতে আপোনালোকে লক্ষী পূৰ্ণিমা 24 ঘণ্টীয়া হয়। গতিকে পূৰ্ণ জোনৰ সময়ত আপোনালোকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে পূৰ্ণিমা নাভাঙালৈকে আপোনালোকে কি লঘন থাকিব। আৰু লঘন থাকি কি কৰিব, মাৰ কাৰণে আপোনালোকে ধান এমুঠি আনিব। আনি যিদিনাখন আপোনালোকে লক্ষী পূৰ্ণিমাৰ ভিতৰত পূজা কৰে, তেতিয়া আপোনালোকে ধান এমুঠি কি কৰিব, য'ত আগবঢ়াব থকি তাত আপোনালোকে দিব। আৰু দি ক'ব, হে মা লক্ষী হাই, দুৰ্গতি নাশিনী, আমাৰ যাতে ঘৰত কোনো অভাৱ দৰিদ্ৰ কোনো যাতে লক্ষণ দেখা নেদে, আমি যাতে অভাৱত ভুগিব লগা নহয়, এনেকৈ ক'ব। আৰু আপোনালোকে এঘটি পানী তাত দি সেই মন্ত্ৰটো আপোনালোকে গাব। আৰু আপোনালোকে লক্ষীৰ চৰিত্ৰ পাঠ কৰিবলৈ নাপাহৰিব। সেইদিনাখন বিশেষকৈ লক্ষীৰ চৰিত্ৰ পাঠ কৰিব। আৰু পাঠ কৰোঁতে যিখিনি পানী আপোনালোকে আগবঢ়াইছিল ঘট, সেই ঘটখিনি আপোনালোকে ঘৰৰ ওচৰে পাজৰে ভঁৰালৰ পৰা আদি কৰি থকা বিচনাৰ পৰা সকলোতে আপোনালোকে ছিটিয়াই দিব। চাব আপোনালোকৰ যিবিলাক বাধা বিঘিনি আছে সকলোবোৰ কাটি আপোনালোকৰ ধন দৌলতবোৰ আহাৰ প্ৰয়াস কৰিব। আপোনালোকে এই মই কোৱা কামবিলাক আপোনালোকে কৰিবই। আৰু শেষতকৈ বন্ধু বান্ধৱীসকল, আপোনালোকে লক্ষী পূৰ্ণিমাৰ ভিতৰত এই যে নাৰিকল আছে, ডাব নাৰিকল আপোনালোকে আনি কি কৰিব, কাটিব ডাব নাৰিকল কাটি আপোনালোকে চকু ধুব সেই পানীৰে। আৰু সেই পানীৰে চকু পানী আপোনালোকে ধুলে আপোনালোকৰ চকুত কোনো দিন বেমাৰ আজাৰ নহয়। আপোনালোকে চকু ভালদৰে দেখিব, আপোনালোকৰ চকুবোৰ ক্লিয়াৰ হ'ব। আপোনালোকে কোনো দিনে চশমা ল'ব লগা নহ'ব। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কিছুমান নিয়ম কৰিলেহে আপোনালোকে ধনী হ'বলৈ পাৰিব। গতিকে কিছুমান নিয়ম নীতি আপোনালোকে মানি চলিব। ঘৰখনৰ পৰিৱেশ অতিকৈ সুন্দৰ হৈ যাব আপোনালোকে নিজে নিজৰ ভুল নিজেই শেষ কৰিব লাগিব। ধন্যবাদ বন্ধু বান্ধৱীসকল।